মিছা প্ৰতিশ্ৰুতি দি 2020 চনত গাঁও কৰ্তনৰ নামত যি ইয়াত চৰকাৰ চলাই আছে, এই চৰকাৰৰ অৰূপ কুমাৰ যি ভাষা উল্টা পুল্টা বুকিব ধৰিছে, আমাৰ কোচ ৰাজবংশী সমাজে এইটো কিন্তু দেখা পাব বুলি আশা কৰা নাছিল। যিটো ভাষাই আমাৰ কোচ ৰাজবংশীৰ খুব নিকৃষ্ট, আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। এই ভাষা কৈ আমাৰ মা বৈনীক শুনিবৰ কাৰণে হয়তো তাক আমি ভোট দিয়া বুলিহে অনুভৱ হোৱা যেন লাগে। এইবাৰ এই ভুলটো যদি কিবা কাৰণত বিজেপিয়ে অৰূপ ডেকে প্ৰক্ষেপ কৰে, তেনেহ'লে হাৰাটো খাটাং আৰু আমি জাতীয় পক্ষে তাক হেৰুৱাম। ইয়াত BPFৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব, ইয়াত কোনো হিন্দু আৰু কোনো মুছলমান নাথাকিব বুলি মই দাবী কৰিব পাৰোঁ। ফকীৰাগাৰাম ব্লকৰ কৰ্মী সভা ব্লক অফিচত আমি অনুষ্ঠিত কৰা হয়। তো আগন্তুক পৰিষদৰ নিৰ্বাচনৰ 22 তাৰিখত হ'ব লগা কোচ ৰাজবংশী জাতীয় পক্ষে BPF দল আমি কেনেকৈ ৰাইজৰ মাজত সোমাং বিতংভাৱে আলোচনা কৰা হয়। আলোচনাত বিষয়বস্তুটো হৈছে কি, আমাৰ জনজাতিকৰণৰ কথা, ভূমিৰ সমস্যা, আগন্তুক চৰকাৰ হোৱাৰ পিছত কেনেকৈ সমাধান কৰিব, এই বিষয় লৈ আলোচনা কৰা হয়। আৰু বিশেষকৈ ফকীৰাগাৰাম সমষ্টিত যিহেতু আমাৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীৰে ভৰা, তো ইয়াত আমি BPF দলে আবেদন নপোৱাৰ কাৰণে আমাৰ BPF দলৰ ফালৰ পৰা আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তিক আমি টিকেট দিব নোৱাৰিলোঁ, যিহেতু ইয়াত আবেদন কৰা নাছিলে। এটা আমাৰ দলৰ প্ৰক্ৰিয়া আছে কি, আবেদন কৰিব লাগে যোৱা 15 ফেব্ৰুৱাৰীত 2025ত সময়সীমা উকলি গৈছে। যি কি নহওক, আমাৰ পণ হৈছে কি, আজি সম্ভৱতঃ প্ৰাৰ্থী তালিকা যদি ঘোষণা হয়, হয়তো কিজানি ফকীৰাগাৰামৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব। ইয়াত আমি কোনো হিন্দু আৰু মুছলিমৰ নাথাকিব কোচ ৰাজবংশী কোষৰ। এই বিষয় লৈ আলোচনা হ'ল, যিয়ে প্ৰাৰ্থী নাপাওক কিয় আমি পুৰা দমত কোচ ৰাজবংশী কোষে আমাৰ জনগোষ্ঠীৰ ভোটখিনি BPFক দিবৰ কাৰণে আমি আলোচনা কৰিছোঁ। আৰু বাকী দলবিলাকক কিয় দিব নালাগে সেই বিষয়ে আলোচনা কৰা হ'ল। বাকী দল যেনেকৈ UPPL আছে, ইয়াত বিশেষকৈ BJP আছে, আৰু বৰ্তমান তাৰিখত BJPৰ আছে। BJP দলৰ আমাৰ যিটো ক্ষোভ, এইবাৰ আমি কোচ ৰাজবংশী জাতীয় পক্ষে আমি দেখুৱাই দিম বুলি জাতীয় পক্ষৰ নেতৃবৃন্দক লৈ, দলৰ বিষয়ববীয়াক লৈ আলোচনা কৰা হ'ল। আৰু বৰ্তমান এই পৰিষদৰ পাৰিষদজনে যি ভাষাৰ জ্ঞান নোহোৱা হৈছে, যিটো আশা লৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে তাক ভোট প্ৰদান কৰিছিলে 2020 চনত, 100 কিলোমিটাৰ বছৰত ৰাস্তা পকীকৰণ কৰিব বুলি যি কথা দিছিল, 5টা বছৰত 500 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিব বুলি যি কৈছিল, আমি সেইখিনি দেখা নাপালোঁ। দেখা পালোঁ তাৰ উদ্ভাণ্ডুলি। যি আশা লৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে BPFক থাকি কিবা কাৰণত আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ 17টা পোৱাৰ পিছতো, কিন্তু BJP আৰু UPPL দলে মিছা প্ৰতিশ্ৰুতি দি 2020 চনত গাঁও কৰ্তনৰ নামত যি ইয়াত চৰকাৰ চলাই আছে, এই চৰকাৰৰ অৰূপ কুমাৰ যি ভাষা উল্টা পুল্টা বুকিব ধৰিছে, আমাৰ কোচ ৰাজবংশী সমাজে এইটো কিন্তু দেখা পাব বুলি আশা কৰা নাছিল। যিটো ভাষাই আমাৰ কোচ ৰাজবংশীৰ খুব নিকৃষ্ট, আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। এই ভাষা কৈ আমাৰ মা বৈনীক শুনিবৰ কাৰণে হয়তো তাক আমি ভোট দিয়া বুলিহে অনুভৱ হোৱা যেন লাগে। এইবাৰ এই ভুলটো যদি কিবা কাৰণত বিজেপিয়ে অৰূপ ডেকে প্ৰক্ষেপ কৰে, তেনেহ'লে হাৰাটো খাটাং আৰু আমি জাতীয় পক্ষে তাক হেৰুৱাম। ইয়াত BPFৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব, ইয়াত কোনো হিন্দু আৰু কোনো মুছলমান নাথাকিব বুলি মই দাবী কৰিব পাৰোঁ। এটাই মেছেজ, ফকীৰাগাৰামৰ সমষ্টিৰ এটাই কথা, তাই যিটো মানে শব্দ প্ৰয়োগ কৰিছে, তাক নিজকে পাৱাৰ, ধনবল, বাহুবল যিটো দেখাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, তাক কি কাৰণত বা গাত দিছে আমি ক'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যিটো বোলে তই ভাষা কৈছে বাল বুলি শব্দ, আমাৰ কাৰণে একেবাৰে বেয়া কথা। সেইখন কিন্তু সেইটো মা বৈনী আমি ক'ব নোৱাৰোঁ সেইখিনি কথা। তাক সেইটো তাক বোলে হিন্দীৰে কৈছে, কিন্তু বাক্যটো তাৰ যিটো ভিডিঅ' ক্লিপ সি বোধহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাইচাই নেকি ভাল কৰি। ইয়াত কিন্তু বাংলা আৰু অসমীয়াৰে কৈছে তাই। 2-3টা পৰিবাৰে যদি ভোট দিত না, আমাৰ বোলে প্ৰধানমন্ত্ৰী দেৱৰ একটা বাল হিলব না, এটা কি কথা কৈছে? এটাতো খুব বেয়া কথা কৈছে। আমি যিটো শুনিব নোৱাৰোঁ, ক'ব নোৱাৰোঁ, মুখ্যমন্ত্ৰীয়ে ভাল কৰি শুনক, তাই হিন্দীৰে কোৱা নাই,
আমিও জানো চুল কয় অসমীয়াত, বাংলাত চুল কয়। সেইটোতো মুখ্যমন্ত্ৰী কি কাৰণে বা পাকে প্ৰকাৰে গাপ দিব বিচাৰিছিলে তাৰ ইমান উদ্ভণ্ডালি EM-জনক? আৰু যিটো তাৰ মেছেজ, হোৱাটছআপ মেছেজ, এইবিলাক কি কথা? ঘণ্টাত বোলে কি কথা ওলাইছে এইবিলাক? কি কাৰণত তাক যে গাত দিব বিচাৰিছে আমি ক'ব খোজা নাই, কিন্তু আমি আশা কৰিছোঁ উপযুক্ত ব্যক্তিক ফকীৰে কাৰাম বাকী হিন্দু মুছলিম নাথাকিব। এইবাৰ BPF-ৰ পক্ষত ভোট দিব। আৰু কোচ ৰাজবংশীসকলৰ যি জাতীয় সমস্যা, মাটিৰ সমস্যা, ভেটিৰ সমস্যা, নিবনুৱাৰ সমস্যা, আমাৰ BPF দলে চৰকাৰ অহাৰ লগে লগে আমি সমাধান কৰিব পাৰিম বুলি মোৰ আশা আৰু বিশ্বাস হাগ্ৰামা মহিলাৰী দেৱৰ ওচৰত। হয়, আজি আমি ফুকৰাগ্ৰাম ব্লক অফিচত এটা আমি ব্লক প্ৰশাসনিক কমিটি আৰু আমি ডিষ্ট্ৰিক্ট আৰু আমাৰ কিছুমান কেন্দ্ৰীয় কোষৰ সদস্যসকল যৌথভাৱে আমি এখন সভা পতা হ'ল। আৰু এইখন সভাতে আমি আমাৰ কিছুমান নতুন যুৱক আজি নতুনকৈ আমাৰ BPF দলত যোগদান কৰিছে। গতিকে আজি আমাৰ BPF দলৰ যে অনাগত দিনত যে এইবাৰ 25ত যে BPF গভৰ্ণমেণ্ট হ'ব, ৰাজবংশী কমিউনিটিয়ে BPF গভৰ্ণমেণ্ট আনাৰ প্ৰতি যি এটা আস্থা বা BPF দলৰ প্ৰতি যি আস্থা যি জাতিটোৱে দেখাইছে, যে আপোনালোকে আজি দেখা পাইছে, এনেকুৱা ধৰণৰ নতুন যুৱকবিলাক আজি আমাৰ মাজত আমাৰ দলক সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এইবাৰ ৰাজবংশী কমিউনিটি তথা সচেতন ৰাজবংশী কমিউনিটিয়ে BJP তথা UPPL দলক ভোট নিদিয়ে, এইটো খাটাং কথা। আৰু এইবাৰ আমাৰ সচেতন সমাজে তথা সচেতন যুৱকবিলাকে জাগি উঠিছে। BTCত এইবাৰ হাগ্ৰামাৰ চৰকাৰ আনিব লাগে, BJPক বিদায় দিব লাগে, UPPLক বিদায় দিব লাগে। এই কথাটা প্ৰত্যেকজন যুৱকে আজি ৰাইজৰ আগত কৈ আছে। আৰু আমি প্ৰত্যেকটা গাঁৱে ভূঞে আমি ঘূৰি আছোঁ যে এইবাৰ আমাৰ ল'ৰাবিলাকে, আমাৰ যুৱকবিলাকে, বৃদ্ধ যিবিলাক বনিতা আমাৰ যুৱতী আছে, এইবিলাকো আজি আমাৰ মাজত অপেনভাৱে ওলাই আহিছে। আজি BTCত প্ৰত্যেকটা সমষ্টিতে আমাৰ জাতিতে সচেতন ব্যক্তিবিলাকে আজি BPF-ৰ প্ৰতি যি ভাল পোৱা দেখাইছে, এইটো আপোনালোকে দেখা পাইছে। আজি হাগ্ৰামা মহিলাৰী জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, হাগ্ৰামা মহিলা জিন্দাবাদ, জয় কোচ ৰাজবংশী জিন্দাবাদ। থেংক ইউ।